নমস্কাৰ বন্ধুসকল মই হিতেশ্বৰে পুনৰ হিমালয়ৰ পৰা এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি বন্ধুসকল আজি আপোনালোকৰ বাবে কিছু প্ৰশ্ন উত্তৰ সংগ্ৰহ কৰি আনিছো যিবোৰ আপোনালোকৰ বাবে অত্যন্ত জৰুৰী গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব তেন্তে বলক আজি কথা পাতি ভিডিঅ'টো আৰম্ভ কৰোঁ হয় বন্ধুসকল ভিডিঅ'টোৰ আৰম্ভণিতে প্ৰথমতে হস্তশিল্পৰ সৈতে জড়িত প্ৰশ্ন কেইটামান লৈ আহিছো তেন্তে বলকচোন চাওঁ বন্ধুসকল আমাৰ আজিৰ প্ৰথম প্ৰশ্নটি হ'ল অসমৰ গৌৰৱময় সূতা কি ইয়াৰ উত্তৰ হ'ব মুগা দ্বিতীয় প্ৰশ্নটি হ'ল শুৱালকুছি কিহৰ বাবে বিখ্যাত উত্তৰ হ'ব পাট আৰু মুগাৰ বাবে বিখ্যাত আমাৰ 3 নং প্ৰশ্নটি হ'ল গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ উত্তৰ হ'ব মৃৎশিল্পৰ বাবে প্ৰসিদ্ধ মৃৎশিল্প অৰ্থাৎ মাটিৰ শিল্প 4 নং প্ৰশ্নটি হ'ল হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত উত্তৰ হ'ব কুমাৰশালৰ বাবে অৰ্থাৎ হাজো আৰু সৰ্থেবাৰী কাঁহৰ বাচন বৰ্তনৰ বাবে বিখ্যাত আমাৰ আজিৰ 5 নং প্ৰশ্নটি হ'ল পাট মুগা পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক'ত অৱস্থিত উত্তৰ হ'ব পাট মুগা পলুৰ খাদ্য যোগান কেন্দ্ৰটো শিৱসাগৰ জিলাত অৱস্থিত 6 নং প্ৰশ্ন ঔকত আচাৰ অসমত কোন চনত প্ৰচলিত হৈছিল ইয়াৰ উত্তৰ হ'ব 1972 চনত 7 নং প্ৰশ্নটি হ'ল পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলিৰ নাম কি অৰ্থাৎ কোন দুবিধ বস্তু পৰ্যটকে বেছিকৈ বিচাৰে ইয়াৰ উত্তৰ হ'ব বাঢ়ৈৰ দ্বাৰা সজা অসমৰ এহিঙীয়া গড় আৰু কামৰূপ মন্দিৰৰ প্ৰতিৰূপ পৰ্যটকে বেছিকৈ বিচাৰে বা পৰ্যটকৰ বাবে অত্যন্ত আকৰ্ষণীয় বস্তু এহিঙীয়া গড় আৰু কামাখ্যা মন্দিৰ অসমৰ গৌৰৱ কাঁহী শৰাই বাতি লতা আদি কি ধাতুৰ দ্বাৰা তৈয়াৰী উত্তৰ হ'ব কাঁহী শৰাই বাতি লতা আদি কাঁহ আৰু পিতলৰ দ্বাৰা তৈয়াৰী বন্ধুসকল এইবাৰ লৈ আহিছো চাহ শিল্পৰ সৈতে জড়িত কেইটামান প্ৰশ্ন তেন্তে বলক পলম নকৰি প্ৰশ্নকেইটি চাওঁ আমাৰ চাহৰ সৈতে জড়িত প্ৰথম প্ৰশ্নটি হ'ল অসমত কোন চনৰ বাবে প্ৰথমবাৰ চাহ আৱিষ্কাৰ হৈছিল বা কোন চনত অসমত প্ৰথমবাৰৰ বাবে চাহৰ আৱিষ্কাৰ হৈছিল উত্তৰ হ'ব 1823 চনত অসমত প্ৰথমবাৰৰ বাবে চাহ আৱিষ্কৃত হৈছিল আমাৰ দ্বিতীয় প্ৰশ্নটি হ'ল চাহৰ বৈজ্ঞানিক নাম কি উত্তৰ হ'ব কেমেলিয়া চিনেনচিছ 3 নং প্ৰশ্নটি হ'ল অসমত গড়ে চাহৰ উৎপাদনৰ পৰিমাণ কিমান অৰ্থাৎ অসমত কিমান চাহ উৎপাদন হয় বছৰত উত্তৰ হ'ব 400 মিলিয়ন কিলোগ্ৰাম প্ৰায় উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত উত্তৰ হ'ব যোৰহাট জিলাৰ টোকলাইত চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত আমাৰ 5 নং প্ৰশ্নটি হ'ল অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰত বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান উত্তৰ হ'ব কাকজান চাহ প্ৰতিষ্ঠান 6 নং প্ৰশ্নটি হ'ল অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো উত্তৰ হ'ব দি আসাম কোম্পানী অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান 7 নং প্ৰশ্নটি হ'ল গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ হ'ব 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল 8 নং প্ৰশ্নটি হ'ল অসমৰ কোনখন জিলাত গুডৰিক চাহ উদ্যোগটো প্ৰতিষ্ঠিত হৈছিল উত্তৰ হ'ব দৰং জিলাত আমাৰ আজিৰ 9 নং প্ৰশ্নটি হ'ল প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল উত্তৰ হ'ব জগন্নাথ বৰুৱা ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয় ইয়াৰ উত্তৰ হ'ব 55% অৰ্থাৎ আধাতকৈ বেছি চাহ অসমত উৎপন্ন হয় গোটেই ভাৰতবৰ্ষৰ অৰ্থাৎ 55% চাহ অসমত উৎপাদন কৰা হয় সিংফসকলৰ পৰা কোনে চাহৰ অৱস্থিতি আৱিষ্কাৰ কৰিছিল উত্তৰ হ'ব ছাৰ আলেকজেণ্ডাৰ ব্ৰুছে সিংফসকলৰ পৰা চাহৰ অৱস্থিতি আৱিষ্কাৰ কৰিছিল অসমত চাহ বাগিচাৰ জনক বুলি কাক কোৱা হয় এইটোৰ উত্তৰ হ'ব ছাৰ আলেকজেণ্ডাৰ ব্ৰুছ 13 নং প্ৰশ্ন উত্তৰ কোনে প্ৰথমবাৰৰ বাবে অসমত চাহ খেতিৰ প্ৰচলন আৰম্ভ কৰিছিল আৰু কিদৰে কৰিছিল উত্তৰ হ'ব সিংফসকলে চাহ খেতি আৰম্ভ কৰিছিল আৰু ইয়াক দৰৱ হিচাপে ব্যৱহাৰ কৰিছিল 14 নং প্ৰশ্ন উত্তৰ ব্ৰিটিছসকলে অসমত বা ভাৰতত স্থাপন কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি ইয়াৰ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা প্ৰতিষ্ঠিত চাবুৱা চাহ প্ৰতিষ্ঠান 15 নং প্ৰশ্ন উত্তৰ অসমৰ যোৰহাটত থকা ভাৰতৰ বৰ্তমানৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম কি উত্তৰ হ'ব মুঠ 1373 হেক্টৰ মাটিকালিৰে সৈতে অসমৰ শোণিতপুৰ জিলাৰ কাকজান চাহ প্ৰতিষ্ঠান 16 নং প্ৰশ্নটি হ'ল পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এছিয়াৰ বৃহৎ চাহ গৱেষণাগাৰটোৰ নাম কি আৰু ই ক'ত অৱস্থিত উত্তৰ হ'ব পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এছিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটৰ টোকলাইত অৱস্থিত আৰু ইয়াৰ নাম হ'ল টোকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোন কেইখন জিলাত সৰ্বাধিক চাহ উৎপন্ন হয় বা উৎপাদন কৰা হয় উত্তৰ হ'ব অসমৰ ক্ৰমে ডিব্ৰুগড় যোৰহাট শোণিতপুৰ শিৱসাগৰ লখিমপুৰ আৰু কাছাৰ জিলাত সৰ্বাধিক চাহ উৎপন্ন হয় 18 নং প্ৰশ্ন পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপন্ন হোৱা অঞ্চলটোৰ নাম কি উত্তৰ হ'ব প্ৰায় 700খন চাহ বাগিচাৰে উজনি অসমৰ অঞ্চলসমূহত পৃথিৱীৰ সৰ্বাধিক চাহ উৎপন্ন হয় বাণিজ্যিক সুবিধাৰ্থে কোনে প্ৰথমে চাহ খেতি আৰম্ভ কৰিছিল উত্তৰ হ'ব বাণিজ্যিক সুবিধাৰ্থে মণিৰাম দেৱানে প্ৰথমে চাহ খেতি আৰম্ভ কৰিছিল অসম চাহ নিগম আসাম টি কৰ্পোৰেশ্যন কেতিয়া গঠন কৰা হৈছিল উত্তৰ 1973 চনত সৰ্বমুঠ চাহ নিলামৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থানপ্ৰাপ্ত বৰ্তমানৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ CTC চাহ নিলাম কেন্দ্ৰটো ক'ত উত্তৰ হ'ব 1970 চনত স্থাপিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ বন্ধুসকল আজিৰ ভিডিঅ'টিত ইমানেই পুনৰ আপোনালোকৰ বাবে এনেকুৱা প্ৰশ্ন উত্তৰ বিচাৰি অনাৰ চেষ্টা কৰিম তেতিয়ালৈকে মই হিতেশ্বৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ কিন্তু বিদায় লোৱাৰ আগতে আপোনালোকক অনুৰোধ জনাওঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব তেন্তে বন্ধুসকল আপোনালোকে ভালে কুশলে থাকক পুনৰ লগ পাম আন এটি ভিডিঅ'ত ধন্যবাদ জয় অসম